প্ৰিয় বন্ধু-বান্ধৱীসকল, ২০২৫ চনটো হ'ব মংগল গ্ৰহৰ প্ৰভাৱিত বছৰ। কি নিয়ম মানি চলিলে বছৰটোত খৰচ নিয়ন্ত্ৰিত হ'ব আৰু হাতলৈ টকা আহিব? বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কিছুমান বিশেষ নিয়ম আছে, যিবোৰ নিয়ম মানি চলিলে হয়তো আপোনাৰো বছৰটোত খৰচ নিয়ন্ত্ৰিত হ'ব আৰু হাতলৈ টকা আহিব। সেয়েহে বছৰৰ আৰম্ভণিৰে পৰাই মানি চলক এইসমূহ নিয়ম। প্ৰিয় বন্ধু-বান্ধৱীসকল, জ্যোতিষীসকলৰ মতে নতুন বছৰত যিমান পাৰি হালধীয়া আৰু ৰঙা কাপোৰ পিন্ধিবলৈ পৰামৰ্শ আগবঢ়াইছে। আগন্তুক বছৰৰ আৰম্ভণিৰে পৰা হনুমান পূজা কৰিলে বহু ভাল ফল পাব। হনুমানক আগতীয়াকৈ পূজা কৰা সকলে এইবাৰ বহুতো ভাল ফলাফল পাবলৈ গৈ আছে। জ্যোতিষত কল দান শুভ বুলি গণ্য কৰা হয়। সম্ভৱ হ'লে এই বছৰৰ প্ৰতি মঙলবাৰে বান্দৰক কল খুৱাব। ফলত আপোনাৰ মংগল গ্ৰহ শক্তিশালী হ'ব আৰু যদি বান্দৰক কল খুৱাব পৰা নাযায় তেন্তে যিকোনো ব্যক্তিক কল দান কৰিব পাৰে। এনে অৱস্থাত কলৰ লগত এটা সুমথিৰা পাত আৰু এটা লং দান কৰিব পাৰে। কল দান কৰিলেও বৃহস্পতি শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। কল দান কৰিলে ঋণৰ বোজাৰ পৰা মুক্ত পাব পাৰি। এই বছৰত তামৰ পাত্ৰত পানী খাব। ঘৰলৈ অহা আলহীক তামৰ পাত্ৰত পানী দিব। এই বছৰ যিমান পাৰে তামৰ পাত্ৰ ব্যৱহাৰ কৰিব। কাঁচ বা ষ্টীলৰ পাত্ৰ ব্যৱহাৰ কমকৈ কৰিব। আপোনাৰ ঘৰৰ পৰ্দাৰ ৰং ক'লা বা নীলা তেন্তে ঘৰৰ পৰ্দা সলনি কৰক। ভাল ফল পাবলৈ এইবাৰ বগা পৰ্দা ব্যৱহাৰ কৰিব পাৰিব। ৰঙা মৰিচা গুটি কিনাৰ পৰা বিৰত থকাটো ভাল। নতুন বছৰটো শান্ত হৈ সকলোৰে লগত মিলি কটাওক। অতি উত্তেজিত হৈ থাকিলেও এই বছৰত ক্ষতি হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিব।